মাছৰ গ্ৰেভি বনাবলৈ নহয়, এইখিনি মই মাছ লৈছোঁ। এই মাছটো হ'ল মাছ, একেবাৰে জীয়া হ'ল। আৰু মই লৈছোঁ এটা বিলাহী এনেকৈ পুৰি লৈছোঁ, অলপমান কেঁচা পিঁয়াজ এনেকৈ মিহিকৈ কুটি লৈছোঁ, 3টা জলকীয়া লৈছোঁ, আৰু মই লৈছোঁ এইখিনি নহৰু পেষ্ট। আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখাম, আৰু আপোনালোকে চাই থাকিব দেই। কেৰাহী এটা পাতি মই তেল গৰম হ'ব দিলোঁ, আৰু এতিয়া মই ইয়াতে মাছ কেইটুকুৰা হালধি নিমখ সানি ফ্ৰাই কৰি ল'ম। একেবাৰে হাফ ফ্ৰাই কৰিম। মাছ ফ্ৰাই কৰা মোৰ হৈ গ'ল। এতিয়া সেইখিনি তেলতে মই পিঁয়াজ, হালধি, নিমখ আৰু আদা নহৰু পেষ্ট একেলগে দি দিম। অলপমান মই ভাজি নলওঁ। এতিয়া মই ইয়াতে পুৰি লোৱা বিলাহীটো অলপমান খুন্দি লৈছিলোঁ কটাকুটিৰে, আৰু কেঁচা জলকীয়া এইখিনি এতিয়া মই দি দিওঁ। চাই থাকক, মই ভালকৈ ইয়াতে এনেকৈ লৰাম। বিলাহীখিনি প্ৰায় একেবাৰে তেল ফুটি আহিছে। এতিয়া মই মাছ কেইটুকুৰা দি ইয়াতে অলপমান লৰাই তাৰপাছত গৰম পানী দিম। মাছ কেইটুকুৰা দি লৰোৱা হৈ গ'ল যেতিয়া ইয়াতে মই গৰম পানী দিম। চাই দিছিলোঁ আপোনালোকে। এতিয়া মই মাছ কেইটুকুৰা দিব দিম। শ'ল মাছৰ গ্ৰেভি মোৰ হৈ আহিছে। এতিয়া মই পৰিৱেশনৰ কাৰণে নমাই থ'ম। আপোনালোকে এনেকৈ বনাবচোন, খাবলৈ বহুত টেষ্টি হয়। শ'ল মাছৰ গ্ৰেভি ৰেডি হৈ গ'ল। আপোনালোকে বনাব, চাই খাবলৈ খুবেই ভাল হয়। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।